নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ জানুৱাৰী মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। 2025 চনৰ জানুৱাৰী মাহত আপোনাৰ বাবে ৰাহু অনুকূল নহয় আৰু বৃহস্পতি সপ্তম স্থানত অৱস্থিত হ'ব। এই মাহত শনিক চতুৰ্থ স্থানত থাকিব। অনুকূল হিচাপে একাদশ স্থানত থাকিব কেতু। এই মাহত শনি আপোনাৰ কেৰিয়াৰ সন্দৰ্ভত আপোনাৰ জীৱনত প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। আপুনি হয়তো উন্নত কেৰিয়াৰ সম্ভাৱনা আৰু জীৱনৰ অগ্ৰগতিৰ বাবে আপোনাৰ চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। কেতুৰ বাবে আপুনি আধ্যাত্মিক উপকাৰ পোৱাৰ সম্ভাৱনা আছে আৰু ভগৱানৰ আশীৰ্বাদো লাভ কৰিব। আপুনি অধিক জ্ঞান আহৰণত সফল হ'ব। এই মাহত আপোনাৰ মাজত আধ্যাত্মিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা অধিক। জানুৱাৰী মাহৰ কেৰিয়াৰ ৰাশিফল অনুসৰি চতুৰ্থ স্থানত কেৰিয়াৰ সম্পৰ্কীয় গ্ৰহ শনিৰ উপস্থিতিয়ে এই মাহত আপোনাৰ জীৱনত মধ্যমীয়া ফলৰ ইংগিত দিছে। সেয়েহে শনিয়ে আপোনাৰ কামত চাকৰিৰ চাপ আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। চলিত মাহৰ প্ৰথমাৰ্ধত সূৰ্যৰ স্থিতি অনুকূল নহ'ব, যাৰ বাবে এই মাহৰ প্ৰথমাৰ্ধত কেৰিয়াৰ ক্ষেত্ৰত আপুনি দুৰ্বল যেন দেখা যাব। অৱশ্যে 15 জানুৱাৰীৰ পৰা আপোনাৰ তৃতীয় ঘৰত সূৰ্যৰ উপস্থিতিয়ে আপোনাক নতুন কেৰিয়াৰৰ ভাল সুযোগ প্ৰদান কৰিব আৰু এই সকলোবোৰ কাৰ্যৰ বাবে আপুনি চিন্তিত যেনো লাগিব পাৰে। ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত এই ৰাশিৰ লোকসকলে অধিক লাভৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ ব্যৱসায়িক কৌশল সলনি কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত আপোনাৰ দক্ষতাক পুনৰ কেন্দ্ৰীভূত কৰিব লাগিব আৰু এই মাহত ভাল লাভ অৰ্জন কৰাত মনোনিৱেশ কৰিব লাগিব। সপ্তম স্থানত বৃহস্পতি আৰু একাদশ স্থানত কেতুৰ উপস্থিতিয়ে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিবলৈ উপযুক্ত পথ প্ৰদৰ্শন কৰিব। আৰ্থিক দিশত এই সময়ছোৱাত আপোনাৰ জীৱনত ধনৰ প্ৰৱাহ সুষমভাৱে হ'ব, কাৰণ সপ্তম স্থানত বৃহস্পতি উপস্থিত থাকিব। ইয়াৰ ফলত আপোনাৰ জীৱনত আৰ্থিক লাভ বৃদ্ধি পাব। ব্যৱসায়িক পদ্ধতিৰ জৰিয়তেও আপুনি অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰে। আপোনাৰ বাবে একাদশ ঘৰত কেতুৰ উপস্থিতিয়ে আপোনাক এই মাহত অভাৱনীয় ধন উপাৰ্জনৰ পথ প্ৰদৰ্শন কৰিব। চতুৰ্থ স্থানত শনিৰ উপস্থিতিৰ বাবে আপোনাৰ পৰিয়ালৰ বাবে অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। পঞ্চম স্থানত ৰাহুৰ উপস্থিতিয়ে ব্যৱসায়ৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰে। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত, তেন্তে বৃহস্পতিৰ শক্তিশালী অৱস্থানৰ বাবে আপুনি অধিক সুবিধা লাভ কৰিব। এই মাহত আপুনি ডাঙৰ বিনিয়োগৰ বাবে পদক্ষেপ ল'ব পাৰিব আৰু ইয়াৰ পৰা আপুনি ভাল লাভ অৰ্জন কৰিব পাৰিব। এই মাহত প্ৰেম আৰু বিবাহিত জীৱনত বহুতো ফলপ্ৰসূ ফল পাব, কাৰণ এই মাহত বৃহস্পতি সপ্তম স্থানত অৱস্থিত হ'ব। ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত প্ৰেম আৰু আকৰ্ষণ বৃদ্ধি পাব। আপোনাৰ প্ৰেম জীৱন আনন্দময় হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অধিক সুখ আহিব। এই মাহত আপোনাৰ সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি উচ্চ পৰ্যায়ত হ'ব। শুক্ৰ হৈছে প্ৰেম আৰু বিবাহিত জীৱনৰ সৈতে জড়িত গ্ৰহ আৰু ই আপোনাৰ পঞ্চম ঘৰত 28 জানুৱাৰীৰ পৰা শক্তিশালী স্থানত থাকিব, যাৰ বাবে আপোনাৰ সংগীৰ সৈতে প্ৰেম আৰু আকৰ্ষণ বৃদ্ধি অনুভৱ কৰিব। লগতে জানুৱাৰী মাহৰ শেষৰ পৰা আপুনি আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱনত সফলতা দেখিবলৈ পাব।